আশা কৰোঁ সকলো ভালে আছে। তো মোৰো ভাল। আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আৰু এতিয়া ৰাতিপুৱা বাজিছে 5টা কিমান দিন হ'ল আৰু চোৱা নাই। তো এতিয়া মই গৈছোঁ পঢ়িবলৈ, যিহেতু আমাৰ এক্সাম চলি আছে আৰু এইপিনে ভণ্টিও পঢ়ি আছে। আৰু ৰাতিপুৱা আহোঁ বিচনাতে বহি গ'লোঁ, যিহেতু ইমান ঠাণ্ডা কম্বল লৈ। তো এতিয়া অলপ ৰ'দ ওলাইছে আৰু ৰ'ব আপোনালোকক দেখাই দি আছোঁ। আৰু মই এতিয়া পঢ়িবলৈ ষ্টাৰ্ট কৰি দিলোঁ আৰু যোনসকল ষ্টুডেণ্ট পঢ়িবলৈ ৰাতিপুৱা এলাহ কৰে ন, সেইসকলক কৈ আছোঁ যে ৰাতিপুৱা উঠি তোমালোকে পঢ়িবা। আৰু এবাৰ উঠিলে নিজকে ভাল লাগে জানেনে, আৰু মাইণ্ডটো ফ্ৰেছ হয় ৰাতিপুৱা পঢ়িলে আৰু মনতো থাকে বহুত কথা। তো সিমানটো নকওঁ আৰু। তো মই এতিয়া চাহ খাই লওঁ। গাইজ, মই চাহটো খাই গা ধুবলৈ গৈছিলোঁগৈ আৰু এতিয়া গা চা ধুই আহিলোঁ। আৰু যিহেতু আমাৰ এক্সাম চলি আছে, আজি পাছবেলা এক্সাম, ইমানো টেনশ্যন নহয়। আগবেলা কামকেইটা কৰি লওঁ জল্দিকৈ, তাৰপৰা দেখাই আছোঁ। গাইজ, আকৌ এবাৰ আহিলোঁ। মোৰ এতিয়া বিচনা পাৰি মেলি হৈ গ'ল আৰু এইপিনে দেখিবলৈ পাইছে মোৰ চব কাম হৈয়ে গ'ল অলৰেডি। আৰু এতিয়া মই যাম পাকঘৰত কি কি কৰোঁ সেইটো দেখাম। তো চাই থাকি আমি খাম মাছৰ জোল। তো বনাই আছোঁ, মাছ দি দিলোঁ আৰু এইপিনে মোৰ চব্জি হৈয়ে গ'ল আৰু। তো গাইজ, মই ভাতটো খাই লওঁ, তাৰপাছত আকৌ লগ পাই আছোঁ। আৰু এইফালে মই ভাতটো খাই জল্দি লৰালৈকে ওলাই আহিলোঁ, কাৰণ বহুত দেৰি হৈ গৈছিলে। আৰু এইপিনে মই গৈ আছোঁ, তো চাই থাকক। মই কলেজ আহি পালোঁ আৰু লগ পাই আছোঁ এক্সাম দি মেলি। তো ভিডিঅ'টো চাই থাকিব। আৰু ফাইনেলি এক্সাম দি আহিলোঁ আৰু মই আহি মেলি আমি চবেই একেলগত ফিল্ডত বহি কথা পাতিলোঁ, ফটো মাৰিলোঁ, বহুতো ফূৰ্তি কৰিলোঁ, কাৰণ আজি আমাৰ লাষ্ট এক্সাম আছিলে। আৰু এতিয়া কিমান দিনলৈকে লগ চগ নাপাম, বহুত বেয়াও লাগি আছিলে চবৰে। আৰু ফটো কেইকপিমান মাৰিলোঁ, মাৰি মেলি তাৰপাছত ভাবিলোঁ যে কিবা খাই লওঁ চবে একেলগত, বহুত দিনলৈকে আৰু লগ চগ নাপাওঁ। আৰু আমি অৰ্ডাৰ কৰিছিলোঁ, এতিয়া ফাইনেলি আহি গ'ল। তো আমি এতিয়া খাম। তো আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিম, বেছি দীঘল নকৰোঁ। যোনে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব। আকৌ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ। তো বাই বাই, টাটা।